আমাৰ 2020 চনৰ ক্লেইমটো হৈছে আপুনি অলপ ধৈৰ্য ধৰক আপোনাৰ একাউণ্টত টকা সোমাব তেওঁ ঘৰত গৈছে সন্ধিয়া 18,000 দুটা কিস্তি মানে তেওঁৰ ঘৈণীয়েকৰ একাউণ্টত 18,000 তেওঁৰ একাউণ্টত 36,000 টকা সোমাই গ'ল আৰু তেওঁৰ সৰিয়হ খেতি ইঞ্চুৰেঞ্চ কৰিছে তাৰ বাবে 18,080 টকা মানে প্ৰায় আপোনাৰ 40,000 টকা তেওঁ ক্লেইম পাই গ'ল পিছত এদিনাখন ভিডিঅ' দেখা হৈছে মোক কৈ আপোনাক কোনো এনেও গালি পাৰে। নমস্কাৰ খুলুমবাই ওয়েলকাম টু আৱাৰ চেনেল প্ৰিয় দৰ্শকসকল মোৰ চেনেললৈ স্বাগতম মানে আজি মই আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ ক্ৰপ ইঞ্চুৰেঞ্চৰ বিষয়ে 2022 চলিত বছৰত 3খন ক্ৰপৰ বিষয়ে ইঞ্চুৰেঞ্চৰ মই ভিডিঅ' বনাইছোঁ এয়া হ'ল মানে আলু সৰিয়হৰ আৰু বড়ো ধান বা চামাৰ পেটি এই তিনিটো ক্ৰপৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে ভিডিঅ'টো শেষলৈ চাই যাব মানে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট কাৰণ আমি যিটো 3 মাহ 4 মাহ ধৰি যেটা আমি খেতি কৰোঁ তাৰ ওপৰত আমাৰ কোনো যেটো ওয়েদাৰৰ ক্লাইমেক্স তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই প্ৰডাকশ্যনটো ঠিক হাৰত আমি নাপাওঁ তাৰ কাৰণে আমি ক্ৰপ ইঞ্চুৰেঞ্চ কৰাটো বহুত দৰকাৰ লাইৰেণ্টামান মানে आं नोंथांमोनखौ मोनसे गोनां भिडिअ लानानै फैदों क्रप इन्सुरेन्सनि थाखाय ओमफ्राय आलु बेसर आरो सामार पेटि बा बर' धान बेनि माने क्रप इन्सुरेन्स 7.5 बिगासिमाव सासे मानसिया मथते 100 थाखाजोंनो ओमफ्राय इन्सुरेन्स खालामो कारण दा जोंनि वेदार एन्ड क्लाइमेक्सनि डिसिसन माने जों जे मावो 4 मास 3 मास जे प्रडाक्टखौ मोनो दा बेनि सायाव जों मोननो लागाखिनिखौ मोननो हाया आरो इन्सुरेन्स खालामब्ला मोनसे प्रटेक्शना जायो मा जेनेबा थांनाय बोसोरनि जेनाखि क्रप काटिंनि जे रिपर्ट जेनेबा बिगा प्रति 18 मन 20 मन दा नैबे बोसोराव जुदि क्रप काटिं रिपर्टआ माने जुदि 12 मन 10 मन जायोब्ला बा गेजेराव थानाय महन 2 महन बा जेनाखि माइ दाम बे मार्केटनि बेसै माने बेखौ साफ्रोमबो माने कृषकआनो मोननो हायो बेखायनो क्रप इन्सुरेन्सखौ खालामनाया बहुत दरकार प्रिय दर्शकসকল মই যেটো ভিডিঅ' আনিছোঁ মুঠতে ইঞ্চুৰেঞ্চৰ বিষয়ে আপোনালোকে ক্ৰপ ইঞ্চুৰেঞ্চ কৰি লওক বহুত দৰকাৰ কাৰণ বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ ওপৰত আমি ইমান মানে নিৰ্ভৰ কৰিব নোৱাৰোঁ ক্ৰপ ইঞ্চুৰেঞ্চ যদি কৰে ধৰ আমি যোৱাবাৰত যদি যিকোনো শস্য যেনেকৈ আলুই হওক সৰিয়হৰেই হওক বা বড়ো ধানেই হওক ভিত্তি কৰি পেলাই প্ৰডাকশ্যনটো ভিত্তি কৰি যেনেকৈ যোৱাবাৰত আমি 18-20 মন পালোঁ এই বছৰত যদি আমি প্ৰডাকশ্যন হাৰটো বিঘা প্ৰতি যদি 10 মন 12 মন পায় মাজত যদি গেপ আমাৰ যিটো লছ থাকিল 4 মন বা 3 মন সেইখিনি মাৰ্কেট বেছ আমি পইচাটো ঘূৰাই পাই তাৰ কাৰণে আপোনালোকে অতি সোনকালে অতি শীঘ্ৰে এই ডিচেম্বৰৰ 1 পৰা 30 তাৰিখ সময়সীমা দিয়া আছে সেইখিনি মাজত আপোনালোকে কৰিব আৰু মই লিংকটো ফিউচাৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ যিটো মেনেজাৰ ইয়ে মানে যিটো লেকচাৰ দিব সেইখিনি আপোনালোকে হেগলি কৰি যাব আৰু এটা লিংকত আপোনালোকে যদি বেছিকৈ জানিব বিচাৰে সেইটো মানে আপোনালোকে মানে কন্টাক্ট নম্বৰটো লৈ মানে আলোচনা কৰিব পাৰিম মই কন্টাক্ট নম্বৰটো দি আছোঁ আপোনালোকে চাই যাব তো আমি প্ৰতি বছৰে প্ৰতি সিজনে যেতিয়া আমাৰ সিজনটো আৰম্ভ হয় যেতিয়া আমাৰ শস্য চপীয়া বা সময় আৰম্ভ হয় তেতিয়া আমি কি কৰোঁ প্ৰতি সিজনতে আমি এটা ক্ৰপ ইঞ্চুৰেঞ্চ উইক নামৰ এটা এৱাৰনেছ প্ৰগ্ৰাম চলাওঁ এইবাৰ আমাৰ ৰাবি সিজনৰ বাবে জিলান ডিষ্ট্ৰিক্টৰ এৰিঅ' চাৰ্কেল ৱাইজ 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ ক্ৰপ ইঞ্চুৰেঞ্চ উইক চলি আছে আমি ইয়াৰ আগতে 3টা ক্ৰপ ইঞ্চুৰেঞ্চ উইকৰ এৱাৰনেছ প্ৰগ্ৰাম চলাই আহিলোঁ আজি আমাৰ এইটো 4ৰ্থতম ক্ৰপ ইঞ্চুৰেঞ্চ উইক প্ৰগ্ৰাম তো এই প্ৰগ্ৰামত আপোনালোকক মূল উদ্দেশ্য হ'ল আপোনালোকৰ এই ক্ৰপ ইঞ্চুৰেঞ্চ উইকটো বা ক্ৰপ ইঞ্চুৰেঞ্চটো কি বস্তু ইয়াৰ পৰা আমাৰ কৃষকৰ কি লাভ হ'ব পাৰে এই গোটেইখিনি বস্তু আপোনালোকক জনাওঁ আৰু আপোনালোকক আমাৰ ক্ৰপ ইঞ্চুৰেঞ্চ উইক বা ক্ৰপ ইঞ্চুৰেঞ্চ যিটো আমাৰ আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা স্কিমটোৰ প্ৰতি আপোনালোকক আগ্ৰহী কৰি তুলি আপোনালোকক ইয়াত অন্তৰ্ভুক্ত কৰে তো মই যি ক'লোঁ যে আপোনালোকক প্ৰতি ছিজনে এই ক্ৰপ ইঞ্চুৰেঞ্চ উইক আৰম্ভ কৰোঁ আমি পাতোঁ 7 দিনীয়া প্ৰগ্ৰেম আছে এইবাৰ আমাৰ পাতিলে আপোনালোকৰ ইয়াতে এতিয়া আমাৰ ৰাবি ছিজন চলি আছে প্ৰতি বছৰে কি কৰে প্ৰতি ছিজনে ভাৰত চৰকাৰ অসম চৰকাৰে কি কৰে কিছুমান বিশেষ শস্য যিবোৰ আমাৰ অঞ্চলৰ প্ৰধান শস্য হয় এই বিশেষ কিছুমান শস্য বাছি দিয়ে আৰু এইবোৰৰ ওপৰতে আমি কি কৰোঁ কৃষকসকলৰ খেতিটো ইনচিয়ৰ কৰোঁ এই বছৰ আমাৰ ৰাবি ছিজনৰ বাবে 3টা শস্য বাছি দিয়া হৈছে আৰু সেই শস্য 3টা হ'ল আলু সৰিয়হ আৰু বড়ো ধান বা ইৰি ধান এই বড়ো ধান বা ইৰি ধান আলু সৰিয়হ এই 3টাৰ ওপৰত আমি কি কৰিম এই বছৰ আপোনালোকৰ ইঞ্চুৰেঞ্চ কৰিম আৰু এজন ফাৰ্মাৰ্ছে তেওঁৰ নামত 1 হেক্টৰ মাটিলৈকে 100 টকাত ইঞ্চুৰেঞ্চ কৰিব পাৰে বুজি পালে 1 হেক্টৰলৈকে এজন ফাৰ্মাৰ্ছে ইঞ্চুৰেঞ্চ কৰিব পাৰে 100 টকা আৰু কোনোবাই যদি বিচাৰিছে তেওঁৰ নামতে 2 হেক্টৰ মাটি ইঞ্চুৰেঞ্চ কৰিব তেতিয়া কি কৰিব লাগিব 100 টকাৰ লগতে একচুৱেল প্ৰিমিয়াম এটা আছে যেটো
ভাৰত চৰকাৰ বা অসম চৰকাৰে ইঞ্চুৰেঞ্চ কোম্পানীক দিয়ে আপোনাৰ আপুনি 100 টকা দিয়ে ঠিকে কিন্তু আপোনাৰ হৈ ভাৰত চৰকাৰ বা অসম চৰকাৰে এটা প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কোম্পানীক দিয়ে আৰু এই প্ৰিমিয়ামটো হ'ল আপুনি ইয়াতে চাব পাৰে যে আলু খেতিৰ বাবে কিমান দিয়ে চৰকাৰে ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাৰ জিলা ডিষ্ট্ৰিক্টত দিয়ে 5031 টকা আপোনাৰ হৈ আপুনি ৰব আপোনাৰটো ফ্ৰী হৈ আছে আপোনাৰ হৈ চৰকাৰে ইঞ্চুৰেঞ্চ কোম্পানীক টকা দি আছে আপোনাৰ বাবে কিন্তু চৰকাৰে ইঞ্চুৰেঞ্চ কোম্পানীক টকাটো দি আছে তাৰপিছত যদি আপুনি আলু খেতি কৰি ধান খেতি কৰিব বিচাৰে তেন্তে আপোনাক দিব লাগিব 1042 টকা একচুৱেল প্ৰিমিয়াম তাৰপিছত আপুনি যদি সৰিয়হ খেতি কৰে 610 টকা এইটো আপোনাৰ একচুৱেল প্ৰিমিয়াম আপুনি 1 হেক্টৰ মাটিৰ ওপৰত মানে আপোনাৰ 1 হেক্টৰ মাটি আপোনাৰ 100 টকা আপুনি কৰিব পাৰিব না ফ্ৰী ক'ব পাৰিব 100 টকা আপুনি কৰিলে এতিয়া যদি আপুনি বিচাৰিছে মই 1 হেক্টৰ ওপৰত কৰিম তেতিয়া আপুনি এই একচুৱেল প্ৰিমিয়ামটো দিব লাগিব আপুনি কি কৰিব এজন মানুহৰ নামত মই কোৱা নাই যে আপুনি 15 বিঘা কৰিব নোৱাৰে আপোনাৰ এজন মানুহৰ নামত 1 হেক্টৰ কৰিব পাৰে তাৰ ওপৰত যদি আপুনি বিচাৰে যে মোৰ 15 বিঘা মাটি আছে মই 2 হেক্টৰ মাটি ইনচুৰ কৰিম আপুনি কৰিব পাৰে 200 টকাতে কৰিব পাৰে আপুনি কি কৰিব আপুনি ফ্যামিলি মেম্বাৰ আন এজনৰ নামত সেই বাকিখিনি মাটি ইনচুৰ কৰিব বুজি পালে আপোনাৰ নামত 1 হেক্টৰ আপোনাৰ ভূমিয়ে আপোনাৰ ল'ৰা আপোনাৰ দেউতা যিকোনো এজনৰ নামত আপুনি আৰু 1 হেক্টৰ মাটি ইনচুৰ কৰিব পাৰে 3 হেক্টৰ এনেকৈ তিনিজনৰ নামত কৰিব পাৰে গতিকে কি মই এক কথা কম আপোনালোকৰ 1 হেক্টৰ মাটিৰ বাবে আপোনালোকে 100 টকাতে ইনচুৰেঞ্চ কৰিব পাৰে এটা আপোনালোকে যিমান আছে কিন্তু মানুহক আপোনালোকে পঠাই দিব বুজি পালে তেতিয়া আমি ইনচুৰেঞ্চ কৰি ইয়াৰ পৰা লাভ কি ইয়াৰ পৰা এটা লাভ হ'ব লাগে আমি কিয় কৰিম ইনচুৰেঞ্চ হয় না কি লাভ দিয়ে আমাক এই ইনচুৰেঞ্চৰ মূল উদ্দেশ্য হ'ল আপোনালোকৰ যিটো খেতি আপোনালোকে কৰে সেই খেতিটো প্ৰাকৃতিক দুৰ্যোগৰ পৰা যিটো লছ হয় সেই লছটোৰ পৰা আপোনালোকক ৰক্ষা কৰে প্ৰাকৃতিক দুৰ্যোগ আপোনাৰ খেতিটো প্ৰাকৃতিক কাৰণত নষ্ট হ'লে আপুনি কি পাব ক্লেইম পাব যিমান শতাংশ আপোনালোকৰ লছ হ'ব সিমান শতাংশ কি পাব ক্লেইম পাব আপুনি 1 হেক্টৰ মাটি খেতি কৰিছে তাৰে আধা আৰু 1 হেক্টৰ মাটি আপুনি ইনচুৰেঞ্চ কৰিছে দেখা গ'ল যে আপোনাৰ খেতি 3 বিঘা বা 4 বিঘা মাটি আপোনাৰ খেতি নষ্ট হ'ল তেতিয়া আপুনি 3 বিঘা 4 বিঘা যিখিনি আপোনাৰ খৰচ হৈছে সেই টকাখিনি আপোনাৰ ইনচুৰেঞ্চৰ ক্লেইম হিচাপে পাই যাব বুজি পালে তো প্ৰাকৃতিক দুৰ্যোগত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আছে বানপানী খৰাং ধুমুহা বতাহ ঘূৰ্ণীবতাহ শিলাবৃষ্টি জলপ্লাবন গৰাখহনীয়া পোক-পৰুৱাৰ আক্ৰমণ তাৰপিছত অনুকূল যেটা আমাৰ প্ৰতিকূল বতৰ কেতিয়াবা কি হ'ব দেখা গ'ল যে বানপানী মানে খৰাং হোৱা নাই কিন্তু তথাপিও শস্য উৎপাদন কমি গৈছে হয় না এই বিভিন্ন কাৰণ যিবিলাকত আমাৰ কণ্ট্ৰল নাই আমি ৰক্ষা কৰিব নোৱাৰিম আমি বিচাৰিলেও নোৱাৰিম শিলা বৰষুণ পৰিলে আমি বিচাৰি ৰক্ষা কৰিব নোৱাৰিম হয় না বানপানী হ'লে আমি খেতি ৰাখিব নোৱাৰিম তেনেকুৱা দুৰ্যোগে বা তেনেকুৱা কাৰণে যদি আপোনালোকৰ খেতিটো নষ্ট কৰে তেতিয়া কি আপোনাৰ খেতিৰ ক্ষতি যিখিনি হ'ব সেই ক্ষতিপূৰণটো আপোনাৰ এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যোগেদি আপোনালোকক দিয়া হ'ব বুজি পালে বাইদেউ কৈছিল যে আপুনি লোন লৈ খেতি কৰিছে খেতি কৰাৰ পিছত দেখুৱালে আপোনাৰ খেতিটো নষ্ট হ'ল তেতিয়া কি কৰিব ফাৰ্মাৰ্ছে বিভিন্ন কাৰণত কি কৰিব লাগে নিজৰ পকেটৰ পৰা পইচা দি ৰক্ষা কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত আপোনাক কি ৰক্ষা কৰিব পাৰে এই ইনচুৰেঞ্চটো আপোনাক ৰক্ষা কৰিব পাৰে এই বছৰ আমাৰ যিটো পাটৰ মৰাপাটৰ যিটো কণ্ডিশ্যন হ'ল এই কণ্ডিশ্যনত আমাৰ দুৰ্ভাগ্যক্ৰমে আমাৰ চিৰাং ডিষ্ট্ৰিক্টত এবাৰ মৰাপাটৰ ইনচুৰেঞ্চ হোৱা নাই কিবা বিশেষ কাৰণে যদি হ'লহেঁতেন আপোনালোকে যিমান কেইজনে মই যিখিনি চাইছোঁ তাৰ ফিল্ডত গৈ আমাৰ মোটামুটি 70% ফাৰ্মাৰ্ছে প্ৰায় কিবা ক্ষতি হৈছে তেওঁলোকৰ লছ হৈছে মই নিজে খেতিয়ক মই 10 বিঘা পাটৰ খেতি কৰিছিলোঁ মোৰ বিঘা প্ৰতি 10,000 ক্ষতি লছ হ'ল বুজি পাইছে গতিকে আপোনালোকে কি এই লছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এই ইনচুৰেঞ্চটো কৰিব লাগে আপুনি ক'ব নোৱাৰে আপোনাৰ লছ হ'ব না আমি প্ৰথম অৱস্থাত ভাবিছিলোঁ মৰাপাট হ'ব সেই আশাৰে খেতি কৰিছিলোঁ হয় না যোৱা বছৰ আমাৰ লাভ হৈছিল এই বছৰ আমাৰ লাভ হ'ব নহয় সেই আশাৰে আমি খেতি কৰিছোঁ কিন্তু দেখা গ'ল আমাৰ শেষত গৈ লছে হয় এতিয়া যোৱা বছৰ আমাৰ সৰিয়হত লাভ হৈছে এই বছৰ আপুনি খেতি কৰিব বা কৰিছে আপুনি ক'ব নোৱাৰে কিমান পিছত কি অসুবিধা হ'ব 15 দিনৰ পিছত কি হ'ব পাৰে আপুনি ক'ব নোৱাৰে গতিকে এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা যদি আপোনালোকে নিজকে ৰক্ষা কৰিব বিচাৰে ক্ৰপ ইনচুৰেঞ্চ আপোনালোকে কৰিব তাৰপিছত আপোনালোকক ক্লেইমটো দুই ধৰণে দিয়া হৈছে এটা হ'ল আপোনাৰ এৰিয়া বেচিছ ক্লেইম আৰু এটা হ'ল কি আপোনাৰ ইণ্ডিভিজুৱেল ক্লেইম এৰিয়া বেচিছ ক্লেইম কোনবিলাক মানে কিছুমান প্ৰাকৃতিক দুৰ্যোগ আছে বৃহৎ এটা এলেকাত হয় যেনে আমাৰ বানপানী হ'লে গোটেই অঞ্চলতে হয় একেবাৰে হয় না আমাৰ যিখিনি ঠাইত অকলে পানী পৰি আছে বাৰিষা কালত এইখিনি অঞ্চলত হৈছে গোটেইখিনি অঞ্চলত হয় না কেতিয়াবা ধুমুহা বতাহ বহুত এটা ডাঙৰ অঞ্চল নষ্ট কৰে আৰু কিছুমান আছে সৰু অঞ্চলত প্ৰভাৱ পেলায় যেনে বজ্ৰপাত গৰাখহনী জলপ্লাবন ক্লাউড ব্ৰাষ্ট হ'লে কি আপোনাৰ এটা অঞ্চলতে হয় বুজি পাইছে কিছুমান আছে বৃহৎ অঞ্চলত কিছুমান আছে সৰু অঞ্চলত এই সৰু অঞ্চলত যিবিলাক হয় সেইবিলাকত আপোনালোকে ইণ্ডিভিজুৱেলি ক্লেইম কৰিব আৰু ডাঙৰ অঞ্চলত হ'লে আপোনালোকৰ এৰিয়া বেচিছ ক্লেইম ঠিক আছে
এৰিয়া বেচিছ ক্লেমত আপোনালোকৰ একো কৰিব নালাগে, আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব বহি থাকিব। ক্লেম হ'লে আপোনালোকৰ একাউণ্টত অট'মেটিকলি টকা সোমাই যাব, আপোনালোকে গমেই নাপাব। ৰাতি হ'ব পুৱাতে চাব যে 20,000 টকা এটা আপোনালোকৰ বেংকত ক্ৰেডিট হৈ গৈছে, হয় ন? মোৰ লগত এই বিজনেছ আমি কেইদিনমান আগত 27 তাৰিখ নে 28 তাৰিখত মিটিং কৰিলোঁ। এজন মানুহে মোৰ লগত বহুত মানে তৰ্কাতৰ্কি কৰিলে, আমি 2018 পৰা ইঞ্চুৰেঞ্চ কৰি আহি আছোঁ, আমিতো ক্লেম নাপালোঁ এতিয়া। তেওঁক মই ক'লোঁ আপুনি অলপ ধৈৰ্য ধৰক, আমাৰ 2020 চনৰ ক্লেমটো হৈছে, আপুনি অলপ ধৈৰ্য ধৰক, আপোনাৰ একাউণ্টত টকা সোমাব। তেওঁ ঘৰত গৈছে সন্ধিয়া 18,000 দুটা কিস্তি, মানে তেওঁ ঘূণীয়েকৰ একাউণ্টত 18,000, তেওঁৰ একাউণ্টত আলু খেতি কৰিছিলে 36,000 টকা সোমাই গ'ল। আৰু তেওঁৰ সৰিয়হ খেতি ইঞ্চুৰেঞ্চ কৰিছে, তাৰ লগত 18,80 টকা, মানে প্ৰায় আপোনাৰ 40,000 টকা তেওঁ ক্লেম পাই গ'ল। পিছত এদিনাখন মিটিং দেখা হৈছে, মোক কৈ আপোনাক মই এনেও গালি পাৰিম, আপোনাক মই এনেও গালি পাৰিম। গতিকে আপোনালোকে কি ইঞ্চুৰেঞ্চ কৰক। এৰিয়া বেচিছ ক্লেমত আপোনালোকে একো কৰিব নালাগে। DLGC কমিটি আছে, ডিষ্ট্ৰিক্ট লেভেল জইণ্ট কমিটি এটা আছে, তাতে চাৰ্কেল অফিচাৰ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু আপোনালোকৰ মাজৰ পৰা ফাৰ্মাৰ্ছ কিছুমান লৈ আমি এটা কমিটি গঠন কৰোঁ। সেই কমিটিয়ে কি কৰে, এৰিয়া বেচিছ ক্লেমৰ বাবে তেওঁলোকে ছাৰ্ভে কৰে, বুজি পাইছে? ছাপ'জ আপোনালোকৰ এৰিয়াত খৰাং হয়, তেতিয়া কি ছাৰ্ভে কৰিব, ঠাই ঠাই কৰি যে কিমান শতাংশ প্ৰভাৱ পেলালে। সেই এৰিয়া বেচিছ ক্লেমত আপোনালোকে একো কৰিব নালাগে, আপোনালোকে ইঞ্চুৰেঞ্চ কৰক, আৰামছে খেতি নষ্ট হ'ব, আপোনালোকৰ ক্লেম আপোনালোকৰ একাউণ্টত সোমাই যাব, বুজি পালে? কিন্তু আপোনালোকে যদি ব্যক্তিগতভাৱে ক্লেম কৰিব বিচাৰিছে, তেতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনাৰ খেতিটো যেতিয়াই নষ্ট হয়, ছাপ'জ কি আপোনাৰ খেতিত আজি ৰাতি বজ্ৰপাত পৰিছে বা শিলা বৰষুণ আজি পৰিছে বা পানী জমা হৈছে, আপোনাৰ আলু খেতি কৰিলে পানী জমা হ'লে আলু খেতি নষ্ট পচি যায়, হয় নে নাই? পানী জমা হৈছে, আপুনি কি কৰিব, 3 দিনৰ ভিতৰত ইঞ্চুৰেঞ্চৰ বাবে ক্লেম কৰিব লাগিব। এইটো ব্যক্তিগত ক্লেম হ'ব, 3 দিনৰ ভিতৰত আপুনি ইঞ্চুৰেঞ্চ ক্লেম কৰিব লাগিব। আৰু ইঞ্চুৰেঞ্চ ক্লেমটো আপুনি কেনেকৈ কৰিব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক আপুনি লিখিতভাৱে আবেদন দিব পাৰে, আপুনি CSC চেণ্টাৰত গৈ আপুনি এপ্লাই কৰিব পাৰে ইঞ্চুৰেঞ্চৰ ক্লেমৰ বাবে, অনলাইন কৰিব পাৰে, আপোনাৰ নিজৰ মোবাইলত আপুনি কৰিব পাৰিব। নিজৰ মোবাইলত ক্ৰপ ইঞ্চুৰেঞ্চ এপ এটা আছে, ক্ৰপ ইঞ্চুৰেঞ্চ এপ আপুনি ডাউনলোড কৰি তাতে আপুনি ক্লেম কৰিব পাৰে। আজিকালি কিছুমান হৈছে স্মাৰ্ট মোবাইল চলাই আছে, তেওঁলোকে স্মাৰ্টফোন আছে, প্ৰত্যেকৰ হাততে স্মাৰ্টফোন আছে, আপোনালোকে নিজে কৰিব পাৰিব। বা আপোনালোকে কি কৰিব পাৰে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক জনাব পাৰে, বা আপোনালোকৰ ফোন নম্বৰ আছে ইয়াত 1800266414, ইয়াতে আপোনালোকে ফোন কৰি আপোনাৰ আবেদনটো দাখিল কৰিব পাৰে, ইয়াতো আপোনালোকৰ নাম্বাৰটো আছে, বুজি পাইছে? গতিকে আপোনালোকে ইণ্ডিভিজুৱেল ক্লেমৰ বাবে আপোনালোকে হেৰি কৰিছে। তাৰ লগতে আপোনাৰ যেতিয়া আপুনি নথিপত্ৰ আপোনাৰ পৰা বিচাৰিব, আপোনাৰ পলিচি আইডিটো দিব লাগিব। পলিচি আইডি মানে আপুনি যদি ইঞ্চুৰেঞ্চ কৰিব তেতিয়া পলিচি পাব। আপুনি এগ্ৰিকালচাৰ পৰাই কৰক, আমাৰ থ্ৰুদি কৰক, বা আপুনি CSC চেণ্টাৰৰ পৰা কৰক, আপুনি পলিচি এটা আইডি কৰক। যদি কোৱা নাই, যাৰ হাতত আপুনি ইঞ্চুৰেঞ্চ কৰিছে তেওঁক আপুনি ফোন কৰিব যে মই ইঞ্চুৰেঞ্চ কৰিছিলোঁ, মোক পলিচি আইডি দিয়ক। সেই পলিচি আইডি লৈ আপুনি ক্লেম কৰিব, বুজি পালে? ফেডাৰৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল, মানে বুজা গ'ল যে মানে এই অক্টোবৰৰ 1 পৰা 31 তাৰিখলৈ সময় সীমা দিয়া আছে। 20 তাৰিখৰ আগত আপোনালোকে মতে ইঞ্চুৰেঞ্চৰ কাৰণে 100 টকা ফিজ দি পেলাই মানে প্ৰত্যেকজন নিজৰ নিজৰ গাঁৱৰ যিটো কৃষি সম্প্ৰসাৰণ হয় আছে প্ৰশিক্ষণ অঞ্চলৰ, তেখেতে মানে 20 তাৰিখৰ আগত আধাৰ, বেংক পাছবুক আৰু মাটিৰ প্ৰমাণপত্ৰখিনি জমা দিব লাগিব। আৰু যদি 20 তাৰিখৰ পিছত যদি হয় তেনেহ'লে কমন ছাৰ্ভিচ চেণ্টাৰত ডাইৰেক্টকৈ নিজে কৰিব লাগে। মানে बिदिब्ला नोंथांमोना बिदिखौ नायनानै बुजिबाय जानांगौ 1 तारिखनिफ्राय 30 तारिख डिसेम्बरसिमनि गेजेरावहाय कभ इन्सुरेन्सआ जागोन। दा बेनि गेजेराव मोनसे समस्याया जाहैबाय 1 तारिखनिफ्राय 20 तारिखनि गेजेरावहाय गावबागाव एलेखानि जेनाखि कृषि सम्प्रसारण हक थायो बेनि आखायावहाय गावनि आधार, बेंक पासबुक आरो हानि लेखाफोरखौ जमा होनांगौ। आरो जुदि 20 तारिखनि उनाव जुदि होयोब्ला बेखौ अफिसाव जमा लानाय जानाय नङा, बे डाइरेक्ट कमन सार्भिस सेन्टाराव खालामनाय जानांगोन। गोजोन्थों। ভিডিঅ'টো নাইনা যদি মজা মনে আপোনালোকে ভিডিঅ'টো চাই দিব লাগিছে, লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি নাপাৰিব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰি মানে শ্বেয়াৰ কৰিব, যেন মানে প্ৰত্যেকজন কৃষকে সেইটো গম পায়।